हेलो एवरीवन। तो আজি মই আপোনালোকক লৈ যাম নলবাৰী ৰাস 2025। তো আমি ভিডিঅ'টো আৰম্ভ কৰিম। প্ৰথমতে অলপমান ৰিকেপ দেখাই দিছোঁ, মানে ভিডিঅ'টোত আমি কি দেখা পাব আপোনালোকে মোৰ ভিডিঅ'টোত। বৰ্তমান আমি নলবাৰী ৰাসত যাবৰ কাৰণে প্ৰথমতে আৰম্ভ কৰিব লাগিব ঘৰৰ পৰা। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অলপ ফেচ ৱাছ কৰি লওঁ। মই এইটো প্ৰডাক্ট ইউজ কৰোঁ, কোৰিয়ান প্ৰডাক্ট হয়। মই হেয়াৰত লিবন ইউজ কৰোঁ। বাকী কেনেকুৱা লিখিছোঁ মোক ক'ব। বাকী এতিয়া ওলাইছোঁ আৰু টাইম হ'বই আৰু, দেৰি হৈ যাব নহ'লে ৰাতি হৈছে। হেল্ল' এভৰিৱান। তো আজি ৰাস চাব সময় ওলাল ফাইনেলি। নলবাৰীৰ ৰাস চাব সময় পোৱা নাই নিজৰ ঘৰৰ ওচৰত থাকিও, হ'লেও আজি যাম। লগৰ কেইটাও যাব, দুটা ছোৱালী যাব লগৰ, আৰু লগৰ ল'ৰা এজন যাব। সি আহি আছে, মই ৰখি আছোঁ। আৰু ছোৱালী দুজনী ঘৰত সিহঁতৰ ওচৰতে তো ওলাই আছে। আৰু তো মই পিন্ধিছোঁ, আপোনাৰ ঠাণ্ডা লাগিব পাৰে তাৰ কাৰণে ডেনিম জেকেট হয় এইটো, আৰু তলত এটা টি চাৰ্ট পিন্ধিছোঁ আৰু জোতা পিন্ধিছোঁ। জোতাটো চাব পাৰে ৰেডিয়াম, এইযোৰ জ্বলি থাকে মানে ৰাতি। তো মানে ভাল লাগিছে নে লুকটো ক'ব। আৰু ৰাস চাম আজি গোটেইকেইবোৰ ভিডিঅ' ভালকৈ বনাই আনিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। আজি মই বাইকত মানে হেলমেটৰ মাউণ্টটো লগাই লৈছোঁ। তো মই কমফৰ্টেবলি বাইকখন চলাব পাৰিছোঁ। আৰু মোৰ লগৰটোৰ মানে মোবাইলটো বেয়া হৈছিলে, তো ঠিক কৰিব কৈছে। তো এতিয়া পইচাটো লৈ কেনে আমি যাওঁ, কাৰণ আহোঁতে মোৰ সোমোৱা নহ'ব। তো এয়া লগৰটো আৰু তাইৰ লগৰটো আৰু মোৰ লগ বাইক চলাই আছে। তো আগে সিহঁত গৈ আছে, আমি পিছে গৈ আছোঁ। তো এটিএমত যে গৈছিলে, এটিএমৰ পৰা পইচা নোলাল। সেইটো এটিএমত যিহেতু পইচা নোলাল সেইটো এটিএমত, তো আহিছোঁ থানাৰ সন্মুখত থকা ষ্টেট বেংক নলবাৰী। তো ইয়াতে ওলাব গৈছে লগৰজনীয়ে পইচা। সেইবাৰত নিচিনা যাম দা, গাড়ীখন ক'ৰবাত থৈ দিম বুজিছোঁ না, তাতে পাৰ্কিঙত ধুনীয়াকৈ। হ'ব দা। সিহঁতে বোলে পাণ খায়, তো পইচাটো ওলাব গৈছে এটাই। তো অহালৈকে ভাবিছোঁ পাণে খুৱাই দিওঁ সিহঁতক, ময়ো খাওঁ। পাণ হ'ব নেকি? পাণ হ'ব। পাণটো বনাব দি মই বিচাৰি গ'লোঁ। চেণ্টাৰ ফ্ৰিজ আছে নেকি? চেণ্টাৰ ফ্ৰেছ নাই ন? খেজুৰতো দিছিল না? সেইটো দিছিল না? কোনটো এইটো? এইটো নহয়, খেজুৰতো দিছিল না? এইটো নহয়, এই খেজুৰৰ যে জেলিটো নাই। এইটো কি দিছে দে? বান্ধি দিয়ক দুটা। পতককে মায়ে 1000 টকা এটা মাৰি দিব। দোকান এখন নালাগে, দোকান এখন উলিয়াই ল'ব লাগিব ক'ৰবাত। হয় নেকি? এইটো এটিএমতো পইচা নোলাল। আজি ষ্টেট বেংকত চাগে পইচা ভৰোৱা নাই বা শেষ হৈ গ'ল দিনটোত। মোৰ এটিএম আছেতো লগত। ওলা হ'ব ব'লক, পইচা তুমি পিছতো কিবাকৈ ওলাই ল'ম। তো ব'লক এতিয়া ৰাসৰ ফালে। এয়া আমাৰ থানাৰ চক। তো আমি গৈ আছোঁ বজাৰৰ ফালে মাজেদি মানে। তো ৰাস চাবৰ কাৰণে আপোনালোকে আমাৰ লগত সাজু হওক আৰু আমিও যাম। তো লগৰকেইটা আগে যাই আছে। তো আহি আছোঁ। এইখন আমাৰ নলবাৰী হাটখোলা বজাৰ হয়। তো এতিয়া বাইকখন ফাৰ্ষ্ট অফ অল আমি ৰাখিব লাগিব পাৰ্কিঙত। আগৰ ফালে বাইক নিব নিদিয়ে, যিহেতু ভিতৰৰখিনি খোজকাঢ়িয়ে যাব লাগিব। তো আমি গৈছোঁ সোণপুৰৰ ৰাস্তাত। এইটো সোণপুৰৰ ফালে যাই ষ্টেচন ওলাব পাৰি। বাইকখন থ'ব লাগিছিলে। সাগৰ বল। প্ৰথমে সাগৰ পাৰিম দে কেমন লগৰে মোৰ। দেখো বাকীখানে কিন্তু তহঁতৰ পৰা পইচা লওঁ বুলি কবি, নহ'লে বেলেগ নাই না, মই একলাই নাই নহয়। সেই কৰিব তহঁতৰ এই দুখন ল'লা ভিতৰত দিয়া বুলি কবি। দে কম দে। এই শুন, এই চাৰি পাত ৰাখ কিবা কাৰণে যদি ওলাব লাগে। চাৰি পাত নালাগে নেকি তোৰ কিবা? তালা নামটো মোৰ লগৰ ল'ৰা ঘৰতে পাৰ্কিং কৰিলোঁ। সি যিহেতু মোৰ স্কুল ফ্ৰেণ্ড হয়, তো সি মোৰ পৰা পইচা ল'ব টান পালে আৰু নল'লে। তো চাব পাৰে এতিয়া আমি আহি পাইছোঁ নলবাৰী ৰাসৰ মানে যোনখিনি মেইন গেট বুলি কয়, এইখন মেইন গেট হয়। ইয়াতে বহুত ধুনীয়া পৰিৱেশ এটা আপোনালোকে চাব পাৰে। হাজাৰ লোকৰ ভিৰ। নলবাৰীৰ ৰাস এতিয়া
পৃথিৱী বিখ্যাত হৈ পৰিছে কাৰণ মোৰ পিছফালে চাওক কিমান মানুহ আহি আছে আৰু আপোনাৰ ইয়াতে যোৱা বছৰৰ আগৰ বছৰ আৰু যোৱা বছৰৰ বহুত বলিউডৰো কিছুমান তাৰকা আহিছিলে ইয়াতে ইনভাইট দিয়া হয় ইমান ধুনীয়াকৈ চাওক ডেক'ৰেশ্যন কৰি সাজি ওলাইছে হৰি মন্দিৰ কমিটিয়ে আৰু এয়া চাব পাৰে আহিছোঁ আমি ধুনীয়াকৈ বহুত ভাল লাগে আৰু এনেকৈ নলবাৰীৰ ৰাসখন যে ইমান ডাঙৰ হৈছে আৰু মানে মানুহবিলাকে গম পোৱা ইহঁতক বোলে ফটো মাৰি দিব লাগে তো মাৰি দিব ৰ'ব এইবাৰ ৰাসৰ আমাৰ বিশেষ আকৰ্ষণ হ'ল এইটো চাব পাৰে আৰু মানে জুবিনদাৰ মানে প্ৰতিমূৰ্তিটো বহুত ডাঙৰকৈ বনাইছে গিটাৰটোৰ লগত আৰু টুপিটো ৰাখিছে এয়া চাব পাৰে লগৰবোৰে ফটো উঠি আছে চবেই উঠি আছে আজি মানে লগৰবোৰে সিহঁতে মানে মিডিয়াত উঠে নিজে কোনোবাই মিডিয়াত উঠে নেকি সিহঁতে নিজে আমি ইয়াত এইখন দোকান আহিছে ইয়াতে মানে মুখাবিলাক বনায় আৰু জুবিনদাৰো কিবা কিবি বনাইছে ইয়াতে মানে ৰাখি কোনোবাই কিনিলে কিনিবও পাৰে আৰু ধুনীয়াকৈ তেখেতৰ ছবিবিলাক আঁকিছে আৰু ইয়াতে গামোচাখনত লিখি আছে ধুনীয়াকৈ লিখা থোৱা আছে আৰু এইবিলাক চাব পাৰে কিমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে আমাৰ ফ্লাইঅভাৰখন আৰু মোৰ পিছফালে হাজাৰ মানুহ চবেই ৰাস চাবৰ কাৰণে ওলাই আহিছে কি দিবা অৰ্ডাৰ তাকেতো ভাবি আছোঁ এখেতে কৈ দিব ৰ'বা এইটো এনে আমেৰিকান ষ্টাইল BYOB আমেৰিকাৰ কনচেপ্ট আছিল দিল্লী চেলি আছে মুম্বাই আছে ইয়াতে চিপছ চচ কৰা হয় ভেজিছ চচেছ আৰু পনীৰ চিকেন তুমি কি খাবা চিকেনো আছে পনীৰো আছে ভেজৰো আছে কি খাবা আমি মানে খায়ে বনাই নাই কি খাওঁ সেইকাৰণে ভাল কোনটো হ'ব চিপছ এই কোনটো চিপছ খাই দৰিটছৰ ল'বা নেকি বঢ়িয়া লাগিব স্পাইচি টাইপ কিবা এটা দৰিটো সেইটোৱে দি দিয়ক মেডাংগলটো মিঠা স্পাইচি লাগে আমাক স্পাইচি আছে এইটো আছে লেইজৰ স্পাইচি এইটো লৈ লওঁ দা এইবাৰ এতিয়া উঠিম এইটোৰ ওপৰত সোনকালে কোনবা লাগিব লেটছ গো তাতে আমি যাব লাগিব টিকেট কাটো 100 টকাকৈ বহুত মানে বাটাল পকা আৰু পকা সৰু সৰু চুলিবিলাকত সোমাই গৈছে আৰু মোৰ লগৰকেইটা সুধৰ সিহঁতৰ কেনেকুৱা লাগিছে এতিয়া অলপমান এনেকুৱা ফুটাই পাইছেনে কোনোবাই বেলুন তো চবেই অলপ ফুটালোঁ মানে আপোনাৰ 10টা গুলিত 50 টকা লৈছে আমি চাৰিওটাই মাৰিছোঁ আৰু ভাগাই কিনে তো কাৰ কিমান এইম আমি চালোঁ আৰু মোৰ বাৰু ইমান এইম নাই ইহঁতৰ অলপ চলপ আছে আৰু তো চবেই মাৰিছে ধুনীয়াকৈ এয়া চাওক হেল্ল' ফ্ৰেণ্ডছ তো মানে গৰম লাগিছিলে তো জেকেটটো খুলি দিছোঁ টাইম হৈছে এতিয়া 10টাই বাজি গ'ল তো কিবা অলপ খাওঁ এয়া চাব পাৰে ইয়াতে মানে আপোনাৰ এইবিলাক ওলাইছে কেঁকোৰা তাৰপিছত নিচা মাছ তাৰপিছত পৰ্ক আৰু কিবা কিবি এনেকুৱা বহুত চিকেন আইটেম বহুত কিবা কিবি এনেকুৱা পুৰি কেনে মানে চবকে দি আছে ধুনীয়াকৈ পাৰ ষ্টিক 100K হা তো আমি ল'লোঁ নিচা মাছ আৰু হেৰি ল'লোঁ আপোনাৰ এইটো কি বুলি কয়
কেঁকোৰা এয়া চাব পাৰে হেল্ল' এভৰিৱান তো ফাইনেলি আহি পাইছোঁ আৰু ভিডিঅ' নকৰিলোঁ মানে বহুত ভাগৰ লাগি গৈছিলে তো আজি ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু ৰাস চাব সকলোৱে আহিব এইকেইদিন ৰাস আছে তো আজিৰ কাৰণে বাই